নমস্কাৰ মান্যবৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ বহুতৰে সঘনাই নহ'লেও মাহেকত এবাৰ বা দুবাৰ হয়তো বদহজমত ভোগাৰ অভিজ্ঞতা আছে। আজি মানুহৰ আলস্য জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ আমূল পৰিৱৰ্তনৰ বাবে বদহজম এটা নিত্য-নৈমিত্তিক সমস্যা হিচাপে দেখা দিছে। কোৱা হয় প্ৰতি 10জন মানুহৰ ভিতৰত 2জনৰে মানুহে বদহজমত ভোগে। এই অসুবিধাসমূহ হোৱা বেছিভাগে তেওঁলোকৰ ঘৰত মজুত কৰি ৰখা ঔষধৰ পৰা কিবা নহয় কিবা এটা এনজাইম বা এণ্টাচিড গ্ৰহণ অথবা কোনো ফাৰ্মাচীৰ পৰা বদহজম প্ৰতিকাৰৰ ঔষধ ক্ৰয় কৰাত অভ্যস্ত। দুৰ্ভাগ্যবশতঃ যদিও এই বদহজম প্ৰতিকাৰবোৰে ইয়াৰ উপসৰ্গবোৰ উপশম কৰাত সহায় কৰে, তাৰ মূল কাৰণসমূহ কিন্তু নিৰ্মূল কৰিব নোৱাৰে। ফলস্বৰূপে কিছু সময়ৰ পিছত পুনৰ এই সমস্যা আৰু জটিল হৈ দেখা দিয়ে। বদহজমৰ সময়ত তাৰ প্ৰতিকাৰৰ বাবে এনজাইম বা এণ্টাচিড খোৱাটো ঘৰৰ ফটা চাল মেৰামতি কৰাৰ পৰিৱৰ্তে তাৰ পৰা পানী পৰি মজিয়া সিক্ত নহ'বলৈ তাৰ তলত ৰখা এটা পাত্ৰৰ দৰে। এই অসহ্যকৰ পৰিস্থিতিৰ পৰা এৰাই চলাৰ বাবে অৱশ্যে আমাৰ হাতত নানা উপায় আছে। বদহজমক জয় কৰাৰ সহজ সত্যটো হৈছে অধিকাংশ লোকৰে বেয়া খাদ্যাভ্যাসৰ সলনি কৰি ভাল স্বাস্থ্যকৰ সংযমী খাদ্যাভ্যাস আহাৰ গ্ৰহণ। ইয়াৰ জৰিয়তে বদহজমৰ লক্ষণসমূহৰ পৰা স্থায়ীভাৱে ৰক্ষা পাব পাৰি। যদিও আপুনি সঁচাকৈ বদহজম জয় কৰা আগ্ৰহশীল, তেনেহ'লে মোৰ কথাখিনি আপোনালোকে মন দি শুনিব পাৰে। সদায় আপোনাৰ পেটৰ প্ৰয়োজনক বুজক। বৰ সঘনাই বদহজমত ভোগা বহুতেই নিজৰ জিভাৰ ওপৰত কোনো নিয়ন্ত্ৰণ নথকাকৈ জ্বলা, মছলাযুক্ত, চৰ্বিযুক্ত, গুৰু আহাৰ, চিপছ, কাঢ়া পানীয় আদি নানা ধৰণৰ বাছ বিচাৰ নোহোৱা খাদ্য গ্ৰহণ কৰে আৰু পেটটো বেয়া লাগিলেহে তাক ভাবে কয় যে বদহজম হৈছে। কিছুমানে আকৌ কেইবাঘণ্টা একো নাখায়, একেলগে তাৰ 4 গুণ আহাৰ গ্ৰহণ কৰি একেবাৰতে খোৱাৰ ফলতো এনে হয়। আপুনি যদি বদহজম এৰাই চলিব বিচাৰে, তেন্তে আপুনি মনত ৰখা উচিত, যদি আপোনাৰ পেটে আপুনি তাৰ ওপৰত কৰা অন্যায় অবিচাৰ নীৰৱে সহ্য কৰি তাৰ কৰ্তব্য কৰি যাব, আপুনি তাক সাৱধানে আৰু সন্মান সহকাৰে ব্যৱহাৰ কৰে, তেতিয়াহে আপুনি কষ্ট ভোগাৰ সম্ভাৱনা কম থাকে। বেছিকৈ নাখাব, আপুনি পেটক গুৰুত্ব দিয়া অভ্যাস কৰক। কিছুমানে ভোক লগাই নলগাই সঘনাই যিহে তিহে খাই থাকে। আপুনি কেতিয়াও ঘড়ী ঘণ্টা চাই পুৱা, দুপৰীয়া, ৰাতি আহাৰ নাখাব। ভোক লাগিলেহে খাব, বা কোনোবা বন্ধু বান্ধৱী ভাল লগাবলৈ বা তেওঁক নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ভোক নালাগিলেও তেওঁক সংগ দিবলৈ কিছুমান বস্তু নাখাব। আনকি এইবিলাক লোভনীয় সোৱাদযুক্ত বস্তু হ'লেও নাখাব। কিছুমান মানুহে লোভনীয় বা সোৱাদযুক্ত বেছিকৈ খাই নিজৰ পেটলৈ বিপদ মাতি আনে। আমাৰ পেটবোৰে যেতিয়াই তেতিয়া অনিয়মিত খাদ্যাভ্যাস গ্ৰহণ কৰা অভ্যস্ত নহয়, তাতকৈ চুটি সময় ব্যৱধানত কম খাদ্য খালে সহজে হজম হয়। লাহে লাহে খাওক আৰু আহাৰ উপভোগ কৰক। আজিকালি বহুতৰে নগৰ চহৰত সকলোতে অত্যন্ত ব্যস্ততাপূৰ্ণ জীৱনবোৰত সময়ৰ অভাৱ। সেয়ে তেওঁলোকে খুব খৰকৈ খোৱাৰ এটা বদ অভ্যাস গঢ়ি উঠে। কিছুবাৰৰ পিছত বিদেশত থাকোঁতে অতি ব্যস্ত চিকিৎসক হিচাপে মোৰ অন্যতকৈ খুব খৰকৈ খোৱাৰ অভ্যাস গঢ়ি উঠিছিল। কোনো ভোজ ভাত খাবলৈ গ'লে মোৰ বন্ধু বান্ধৱ বা তেওঁলোকৰ পৰিয়ালৰ অন্য সদস্যসকলে ভাত খোৱা আৰম্ভ কৰা মানে মোৰ ভাত খাই শেষেই হৈছিল। তাৰপিছত দৈ পায়স খাই শেষ পৰ্যায় যেতিয়া পাইগৈ, তেতিয়া ফলস্বৰূপে খোৱাৰ পিছত অস্বস্তিকৰ বদহজমত ভুগিছিলোঁ আৰু পেটৰ বিষ নোহোৱা হ'বলৈ প্ৰায় আধা ঘণ্টাৰ পৰা 1 ঘণ্টা পৰ্যন্ত মই খোৱাৰ পিছত জিৰণি ল'ব লগা হৈছিল। অৱশ্যে বদহজম আৰু পেটৰ বিষৰ কাৰণ বিচাৰ কৰাৰ পাছত মই সেই খৰকৈ খোৱা অভ্যাসটো বদ অভ্যাস বাদ দিবলৈ চেষ্টা কৰিছিলোঁ। ফলত বহুত সফলতা লাভ কৰিছোঁ। তাৰপিছত মই অলপ অলপকৈ মুখত আহাৰ লৈ খোৱা অভ্যাস আৰম্ভ কৰিলোঁ। ই মোৰ বিভিন্ন ধৰণৰ আহাৰ উপভোগ কৰি খোৱাৰ সহায় কৰাৰ উপৰিও অদৰকাৰী বস্তু খৰকৈ খোৱাৰ বাৰণ কৰিছিল। তাৰ পিছৰ পৰাহে মই যেন মাত্ৰ পেট পূৰাবলৈ আহাৰ খোৱাতকৈ আহাৰ খোৱাটো উপভোগ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এনেদৰে মই খুব অস্বস্তিকৰ সেই বদহজম আৰু পেটৰ বিষক জয় কৰাত সফল হ'লোঁ। সঠিকভাৱে চোবাই খাওক। আমাৰ খাদ্য হজম প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখৰ লালটিত থকা আৰু পেটৰ নিঃসৰণ হোৱা বিভিন্ন ধৰণৰ এনজাইমৰ দ্বাৰা খাদ্য পৰিপাক ক্ৰিয়াৰ বাবে উপযোগী কৰি তুলিবলৈ ভালদৰে চোবাই গুৰি কৰাটো নিতান্তই প্ৰয়োজনীয়। আৰু যদি আমি খাদ্য চোবাওঁতে ভালদৰে গুৰি নকৰে, তেনেহ'লে আমাৰ বদহজমৰ সমস্যা হ'ব পাৰে। সেয়েহে আহাৰ খাওঁতে প্ৰতিবাৰতে মুখত কম পৰিমাণে খাদ্য ভৰাই দাঁতেৰে ভালকৈ চোৱাব লাগে। ভোক লাগিলেই আহাৰ গ্ৰহণ কৰক। আপোনাৰ পেটত আহাৰ হজম কৰিবলৈ কিছুমান অম্ল উৎপন্ন হৈ থাকে। আপুনি ভোকৰ অনুসৰি নিয়মীয়াকৈ আহাৰ গ্ৰহণ কৰিলে সেই শক্তিশালী অম্লসমূহ আহাৰ হজমৰ বাবে ব্যৱহাৰ হয়। যদি আপোনাৰ আহাৰ খোৱা অনিয়মীয়া হয় বা ভোক লাগিলেও বহু সময় আহাৰ নোখোৱাকৈ থাকে, তেনেহ'লে সেই অম্লসমূহে হজম কৰিবলৈ আহাৰ নাপাই পেটৰ অভ্যন্তৰত থকা আৱৰণখন জ্বলাই পেটৰ বিষৰ সৃষ্টি কৰে। গতিকে ভোক লাগিলে আহাৰ খাব, নহ'লে পানীকে খাব, যি অত্যন্ত পেটত উৎপন্ন হোৱা অম্লবোৰ ধুই নিব। আহাৰ খোৱাৰ পিছত জিৰণি লওক।
আহাৰ খোৱাৰ পিছত কিছু সময় জিৰণি লওক, যাতে আপোনাৰ পেটত তাক কাম কৰিবলৈ শান্তি পায়, আহাৰ হজম হোৱাত শান্তি পায়, হজম কৰিবলৈ প্ৰক্ৰিয়াত পেটক উপযুক্তভাৱে গতিশীল কৰি ৰাখিবলৈ আৰু হজমৰ বাবে ব্যৱহৃত এনজাইম আৰু অম্লসমূহ প্ৰয়োজন অনুসৰি উৎপন্ন কৰিবলৈ আমাৰ হৃদযন্ত্ৰক দ্ৰুত প্ৰসাৰণৰ সংকোচনৰ দ্বাৰা তেজ চলাচল বৃদ্ধি কৰি অক্সিজেন যোগান পৰিমাণ বঢ়াবলগীয়া হয়। সেয়েহে আহাৰ গ্ৰহণ কৰাৰ পিছতে খোজ কঢ়া, চাইকেল বা গাড়ী চলোৱা আদি কাম কৰি হৃদযন্ত্ৰৰ ওপৰত চাপ সৃষ্টি নকৰিব। গধুৰ কাম কৰিবলৈ হ'লে গুৰু আহাৰ খোৱাৰ পিছত কমেও 2 ঘণ্টা জিৰণি লওক। আপুনি আহাৰ খোৱাৰ সময়ত সেই কামতে মনোযোগ দিব, অন্য কথা চিন্তা কৰি নাথাকিব। টিভি চাই বা কাম কৰি আহাৰ নাখাব। আপুনি যদি তেনে কৰে তেনেহ'লে বেছিকৈ খুব লৰালৰিকৈ খাব আৰু আপোনাৰ চোবোৱাটো ভালকৈ নহ'ব, গতিকে খাদ্য ভালদৰে হজম নহ'ব। ফলত আপোনাৰ বদহজম হ'ব। পেটৰ অসুবিধাত পেলোৱা আহাৰ নাখাব। যি খাদ্য আপোনাৰ পেটৰ সমস্যা সৃষ্টি কৰে সেইবোৰ বাছি উলিয়াই বৰ্জন কৰক। আৰু ইয়াক এখন তালিকা দিবলৈ অসুবিধা, কাৰণ ই ব্যক্তিভেদে বেলেগ বেলেগ। কিন্তু আপুনি যদি বৰ সংবেদনশীল পেটৰ গৰাকী, তেনেহ'লে বিশেষকৈ বনস্পতি ঘি বা সৰিয়হ তেলেৰে ভজা বস্তু, অত্যাধিক জ্বলা মছলা, বৰ চৰ্বিযুক্ত খাদ্য, আহাৰ, সৰিয়হ শাক দি ৰন্ধা খাদ্য, তৰকাৰী, বন্ধাকবিৰ দৰে গেছ উৎপন্নকাৰী খাদ্য, কেঁচা জলকীয়া, নপকা ফল মূল, কাঢ়া চাহ বা কফি, খুব গৰমকৈ বা খুব ঠাণ্ডা খাদ্য, মাদক দ্ৰব্য, শুকান আৰু টান ফল মূল, বাদাম আদি পৰাপক্ষত নাখাব। বিশেষকৈ চৰ্বিযুক্ত আহাৰ হজম হওঁতে বহুত সময় লয়। সেয়ে নৈশভোজত বেছি মাংস খালে আমাৰ বহুতৰে ৰাতিপুৱালৈকে মাংসৰ গোন্ধৰ যিটো উগাৰ সেইটো আহিয়ে থাকে। অৱশ্যে ওপৰত উল্লেখ কৰা সকলো খাদ্যই যে আপুনি খাব তেনে নহয়। যিবোৰ আপোনাৰ পেটৰ সমস্যাৰ সৃষ্টি কৰে সেইবোৰে লোভ মোহ এৰি একেবাৰে ত্যাগ কৰাটো বুদ্ধিমানৰ কাম। আৰু এটা মনত ৰাখিব যে আপুনি যি খাইছে তাত গুৰুত্ব দিয়াতকৈ কেতিয়া কেনেকৈ খাইছে তাকহে গুৰুত্ব দিয়াটো আপোনাৰ ভাল। ধূমপান ত্যাগ কৰক। চিগাৰেট খোৱাই পেটৰ অভ্যন্তৰত কোমল আৱৰণখন উত্তেজিত কৰি যথেষ্ট ক্ষতিসাধন কৰে। সেই ধূমপান বৰ্জনে বদহজম ভোগা লোকৰ বদহজমৰ পৰা ৰক্ষা পোৱাত বিশেষভাৱে সহায় কৰে। মানসিক উৎকণ্ঠাক জয় কৰক। আজিৰ দিনত মানসিক উৎকণ্ঠা হৈছে বদহজমৰ অন্য এক গুৰুত্বপূৰ্ণ কাৰক। যেতিয়া আমি খুব উত্তেজিত হৈ থাকোঁ বা উৎকণ্ঠিত হৈ থাকোঁ, তেতিয়া আমাৰ পেটৰ সাধাৰণতে হোৱাতকৈ বেছি পৰিমাণে অম্ল নিঃসৰণ হয়। গতিকে মানসিক উৎকণ্ঠা আৰু চাপে আমাৰ বদহজম আৰু পেটৰ বিষৰ কাৰণ হ'ব পাৰে। চিকিৎসকৰ সহায় লওক। আপুনি যদি সঘনাই বদহজমৰ সমস্যাত ভুগি আছে তেনেহ'লে এজন চিকিৎসকৰ সহায় লওক। বিশেষকৈ মেডিচিনৰ বিশেষজ্ঞ বা গেষ্ট্ৰ'এণ্টাৰ'লজিৰ সহায় লোৱাটো ভাল। ধন্যবাদ।